বেছিকৈ মই নানা হাঁহিবা ঘপকৈ মৰম বাঢ়ি যায়। Hello guys, welcome back to my YouTube channel Wasim Blog. So guys, আজি 1st January হয়. So January আজি 1 January উপলক্ষে আমি মানে ওলাই আহিছো জায়গাটালৈ গৈ আছো। জায়গাটো বহুত ধুনীয়া হয়। So আপোনালোকে চাব আমি ক'ত যাও আপোনালোকে দেখা পাব। মোৰ লগৰ বন্ধুটো তো কি কয় আপোনালোকে শুনক। So hello guys, প্ৰথমতে আপোনালোকক সকলোকে হ্যাপি নিউ ইয়াৰ। তো হ্যাপি নিউ ইয়াৰ উপলক্ষে আজি 1 জানুৱাৰী অলপ ভাবিলো ফুৰি আহো গৈ পেলাই। তো এটা আমাৰ ওচৰতে নগাঁও ওচৰতে এটা ভাল জায়গা আছে। তো তাতে যাও বুলি ভাবিছো। তাত গৈ পেলাই কেনেকুৱা কি হয় জায়গা। তো জায়গাবোৰৰ দৃশ্যবোৰ আপোনালোকক দেখাই আছো, হেকলৈ চাই থাকিব। মোৰো ভাল লাগে তাকে খুৰি হেলো ডালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমত খেলি মোৰো ভাল লাগে তাকে সুৰি মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমত খেলি মোৰো ভাল লাগে তাকে সুৰি মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমত খেলি মোৰো ভাল লাগে তাকে সুৰি মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমত খেলি মোৰো ভাল লাগে তাকে সুৰি মনলৈ উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি ফাইনালি আমি জায়গাটো আহি পালো আৰু জায়গাটোৰ নাম হৈছে হদহদি। তো আজি মানে 1 জানুৱাৰী বুলিয়ে বহুত মানুহ আহিছে ইয়াত পিকনিক খাবলৈ। তো বহুত ভাল লাগি আছে, বহুত মানে ইয়াত মানে ডান্স কৰি আছে, বহুতে ইয়াত খাই আছে। তো আমি ইয়াত আপোনালোকক দেখাম আমি কি চাওঁ। তো আপোনালোকে ইয়াত এটা ৱাটাৰফল আছে, বলক ৱাটাৰফলটো আমি চাই আহো বলক। ৱাটাৰফল আগত আছে ন, বলা আমি ৱাটাৰফলৰ ওচৰলৈ যাম কেনেকুৱা লাগে। তো আপোনালোকে চাব। সো ফাইনালি আহি তোমাৰ কেনেকুৱা অনুভৱ হৈছে জায়গাটো? এনেকুৱা মানে বেছি ভালো লগা নাই, বেছি বেয়াও লগা নাই। ৱাটাৰফলটো সৰু ৱাটাৰফল আৰু অলপ ডাঙৰ হ'ব লাগিছিলে, যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা নহয়। তো সৰু এটা ৱাটাৰফল আৰু তো যিমানে যি নহওক ঠাণ্ডাও অনুভৱ হৈছে। তো যথেষ্ট ভালেই লাগিছে। মানুহো আজি বহুত আহিছে 1 জানুৱাৰী উপলক্ষে। তো ইয়াত পূৰা গান বজি আছে পূৰা। তো আহিব আৰু আপোনালোকো আহিব পাৰে। আমি এতিয়া ওপৰৰ ফালে গৈ আছো। সো ইয়াত ওপৰত মানে মেইন ঝৰ্ণাটো দেখা পাব আপোনালোকে। সো আমি মেইন ঝৰ্ণাটোৰ ওচৰলৈ গৈ আছো। সো মোৰ ফ্ৰেণ্ডে মানে খোজকাঢ়ি ভাগৰ লাগি গৈছে, এতিয়া কৈ আছে মানে আৰু বেছি ওপৰলৈ নুঠে আৰু। সো আপোনালোকে চাই থাকক, আমি মেইন ঝৰ্ণাটোৰ ওচৰলৈ গৈ আছো, কেনেকুৱা লাগে আপোনালোকে চাব হা।
আকৌ আহিবানে নেক্সট অহাৰ প্ৰগ্ৰাম আছে যিহেতু আজি আমাৰ ঘৰৰ পৰা আহোঁতে অলপ লেট হৈ গ'ল আমি দুপৰীয়া ঘৰৰ পৰা খাই পিছতো ওলাইছোঁ তো ইয়াত আহোঁতে 3টা 4টা বাজিছে তো বেছি আমি ঘূৰিব পৰা নাই অলপ টাইম ঘূৰিছোঁ যিহেতু আমি টাইম নাই কাৰণে আমি বেছি আপোনালোকক দেখাব পৰা নাই আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম গাইজ তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জনাব আপোনালোকে যে জাগাটোত আপোনাৰ কোনটো লোকেশ্যনটো আপোনাৰ বেছি ধুনীয়া লাগিছে তো বাকী ইমানেই আৰু আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম তো বাই বাই থেংকছ ফৰ ৱাচিং গাইজ